নমস্কাৰ, আমাৰ টিচ আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আপুনি যদি আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিছিলে, তেনেহ'লে ষ্টেটাছ কেনেকৈ চেক কৰিব হ'ল নে নাই সেয়া চাওক। ব্ৰাউজাৰ অ'পেন কৰি ই ফাইলিং বুলি লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ এনেধৰণৰ ইণ্টাৰফেচ আহিব। ওপৰৰ ৱেবছাইটটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেধৰণৰ ইণ্টাৰফেচ আহিব। অহাৰ পিছত তললৈ আহি 3 নম্বৰটো লিংক আধাৰ ষ্টেটাছটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লোড হৈ আছে এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ হোৱাৰ পিছত ওপৰত পান কাৰ্ডৰ নাম্বাৰ আৰু তলত আধাৰ কাৰ্ডৰ নাম্বাৰটো মাৰি দিব। মাৰাৰ পিছত ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰিব। মোৰ ফেইল হ'ল। আপুনি আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ ষ্টেটাছ এনেদৰে চেক কৰিব পাৰিব। ধন্যবাদ। যদি সঠিকভাৱে লিংক হৈছে তেনেহ'লে অলৰেডি আপ টু ডেট ছাকচেছফুলি দেখাব। ধন্যবাদ।